নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ সন্ধ্যা সেৱা নিবেদন কৰিলোঁ। আজি আছোঁহি এটা নাম অনুষ্ঠানত, গতিকেলৈ নামৰ অনুষ্ঠানত কি হয় কি নহয় গোটেই পৰিৱেশটো আপোনালোকক দেখাই যাম, গতিকেলৈ চাব। কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ। হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আনকালে আপোনালোকক দেখাই থাকোঁ প্ৰায় বিয়া অনুষ্ঠান। আজি বিয়া অনুষ্ঠান নহয়, আজি আছে নামৰ অনুষ্ঠান, এটা ধৰ্মীয় আধ্যাত্মিক এটা অনুষ্ঠান আছে। গতিকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আমাৰ গেলেকীৰ যি আৰাধনা দিহানাম দল আমি এতিয়া পাইছেহি। গতিকে তেওঁলোকৰ সৈতে দুই চাৰিষাৰ কথা পাতিম। তেওঁলোকে সুন্দৰকৈ আজি গীত মানে নাম পৰিৱেশন কৰিব, আচলতে দিহানাম বুলি যিটো কোৱা হয়, তেওঁলোকে নাম পৰিৱেশন কৰিব। গোটেই পৰিৱেশটো আপোনালোকক দেখাম সুন্দৰকৈ, গতিকে চাই যাব। ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু ফেচবুকত চাই থাকিলে মোৰ পেজখন ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। কৃষ্ণ। এইফালে নামৰ স্থানত লাহেকৈ মই এনেই কাষতে অকণ বহিছোঁ। অঁ হয় হয়, এইফালে আছে আমাৰ আৰাধনা দিহানাম দলৰ সদস্য মানস গগৈ এজন। এইফালে সকলোৱে চিনি পায়, আচলতে গেলেকী অঞ্চলত সেইজনক চিনি পায়। গতিকেলৈ আৰু এজনক দেখুৱাম, হীৰক ঠিকেই। এইজন আমাৰ দেখিছে গেলেকী যিটো আৰাধনা দিহানাম দল, এই দিহানাম দল আমাৰ এজন কীবৰ্ড এখেতে মানে প্লে' কৰে। 5 বছৰ তেখেত 5 বছৰৰ পৰা আহিছে আচলতে। তাৰপৰা আমাৰ এইফালে এজন চাবলৈ দেখিব পাৰিব, কৃষ্ণ। একদম বহিয়ে লৈছোঁ দেই গাইছ আজি। এইফালে কৃষ্ণ আমাৰ এজন, হয় হয়, আমাৰ কৈলাশ ৰাজবংশী। গতিকে এখেত গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক, আৰু সুন্দৰকৈ তেখেতে গীত পৰিৱেশন কৰে। আপোনালোকে দেখিছেই প্ৰায় বিয়া ঘৰৰ অনুষ্ঠানত তেওঁলোকক নিমন্ত্ৰণ কৰে, আৰু সুন্দৰকৈ তেওঁলোকে গীত পৰিৱেশন কৰে। মোৰ ব্লগবিলাক এখেতক প্ৰায় দেখিছেই চাগে। তো আজি আচলতে দিহানামৰ পৰিৱেশন কৰিবলৈ আহিছোঁ আমাৰ গাঁৱতে বিশেষত। তো এজন আৰু এইফালে আমাৰ এজন এখন লম্বিত মৰাণ আমাৰ ওচৰৰে কৃষ্ণ বা এইফালে এজন আমাৰ গেলেকীয়ে হয়। তো তেখেতে সুন্দৰকৈ বাঁহী প্লে' কৰে সুন্দৰকৈ দিহানাম দলত। তো আজি সুন্দৰকৈ পৰিৱেশটো আচলতে আপুনি নামবিলাক দেখাই যাম, সুন্দৰকৈ তেওঁলোকে নাম পৰিৱেশন কৰিব, আৰু থাকিম লগত, আমিও সহযোগ কৰিম। গতিকে আপোনালোকো থাকিব, গতিকে চাব। ধন্যবাদ। এইফালে আমাৰ কাষতে এজন আমাৰ নিচাটো লগ পাইছোঁ, এখেত নিচাটো সুন্দৰকৈ থাকিব। এখেতো চাউণ্ড ছিষ্টেম যিটো চাউণ্ড ছিষ্টেম ইতিমধ্যে সুন্দৰকৈ কৰি থকা হৈছে। এইফালে আমাৰ দীপাংকৰ আছে, এইফালে চাউণ্ড ছিষ্টেম তেওঁলোকে সুন্দৰকৈ হেৰি কৰি আছে। আপোনালোকৰ ফালে দেখা নহ'লে আমাৰ ভকত বৈষ্ণৱ, আমাৰ গাঁৱৰে ভকত বৈষ্ণৱ কৃষ্ণ আমাৰ ভকত বৈষ্ণৱ আছে। নাম অনুষ্ঠান সুন্দৰকৈ হ'ব। আমাৰ এইফালে আমাৰ এজন ভকত আছে, এইফালে দেখিবলৈ পাইছে সুন্দৰকৈ। এইফালে আমাৰ কৃষ্ণ, আমাৰ গেলেকী অঞ্চলত প্ৰায় চিনি পায় এজন ভকত বৈষ্ণৱ কৃষ্ণ দেই বাপ। আৰু এইজন আমাৰ গাঁৱৰে কৃষ্ণ, আমাৰ প্ৰবীণ শইকীয়া বাপ। গতিকে সকলোৱে চিনি পায়। গতিকে নাম অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ প্ৰত্যেকে ৰখি আছে, আচলতে আতুৰ হৈ আছে প্ৰত্যেকে নাম শুনিবৰ কাৰণে। যিহেতু নিৰ্গুণ কৃষ্ণৰ নাম বুলি ক'লে সাধাৰণতে প্ৰত্যেকৰে অন্তৰত ক্ৰিয়া কৰে, নামে সকলোকে ক্ৰিয়া কৰে। কৃষ্ণ বাপ কৃষ্ণ। আজি সুন্দৰকৈ অনুষ্ঠানটো হৈছে নহয় জানো? হয় হয়, কৃষ্ণ। গতিকে আজি নাম হ'ব এতিয়া। গতিকে আমি দিহানামৰ পৰিৱেশনৰ কাৰণে আমি প্ৰত্যেকে আধৰুৱে বাট চাই আছে। কৃষ্ণ বাপ। এইফালে আমাৰ ভকত বৈষ্ণৱ এজন এইফালে দেখা পাইছে আপোনালোকে, প্ৰত্যেকে চিনি পায়। আৰু কৃষ্ণ শ্ৰী হৰি গুৰু কৃষ্ণ কৃষ্ণ গুৰু হৰি শংকৰ ৰাম কৃষ্ণ ধৰ্ম হিৰো নাম কৃষ্ণ বন্ধু গোবিন্দ প্ৰভু মুকুন্দ মাধৱ যাৰ স্মৰণ নাশ হয় সৰ্ব পাপ পৰাপ। কৃষ্ণ গুৰু কৃষ্ণ হৰি কৃষ্ণ। আচলতে ভকত বৈষ্ণৱে নাম শুনিবৰ কাৰণে আতুৰ হৈ আছে। আচলতে গোটেই পৰিৱেশটো আপোনালোকে চাব পাৰিব। আচলতে মই এতিয়া গোটেই পৰিৱেশটো দেখাব বিচাৰিছোঁ। এইবিলাক দেখিছে গোটেই পৰিৱেশটো এনেকুৱা। পৰিৱেশটো আচলতে দেখাব চেষ্টা কৰিছোঁ মই। নাম শুনিবৰ কাৰণে প্ৰত্যেকে আচলতে আঁতৰে বাট চাই আছে। সুন্দৰকৈ চাউণ্ড ছিষ্টেমত যিবিলাক হেৰিবিলাক চলি আছে। গৌৰা চেতিয়া সুন্দৰকৈ আচলতে পৰিৱেশত দেখাইছে। আজি এখেতৰ পৰিৱেশটো অকণ বেলেগ দিয়ে, যিহেতু তেওঁলোকৰ ঘৰ পৰিয়ালৰ হয়। যিহেতু তেখেতে চুলি কাটি অকণমান মণিমাধৱ আজি অকণ বেলেগ এটা ৰূপত আছে। এইফালে অকণমান আন্ধাৰ হৈছে। কৃষ্ণ আচলতে আদ্যশ্ৰাদ্ধ অনুষ্ঠান, যিহেতু এজন আমাৰ নিচাদেৱ আছিলে নোমল চেতিয়া, তেখেতৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত আচলতে সুন্দৰকৈ নাম পৰিৱেশন কৰিবলৈ আমাৰ গেলেকী যিটো আৰাধনা দিহানামৰ দলটো ইতিমধ্যে আহি পাইছেহি। আৰু দেখিছে এইবিলাকে সুন্দৰকৈ আমাৰ
আলাপ জনাই সুন্দৰকৈ নাম ডাকিছে। আমাৰ গেলেকী দিহানাম দলৰ আন এজন আমাৰ বাদ্যশিল্পী দেখিবলৈ পাইছে। আপোনাৰ নামটো ক'ব? নমস্কাৰ, আছে কপিল দত্ত। হয় হয়, কপিল দত্ত দেখিছে সুন্দৰকৈ এনেকৈ খোল তেখেতে খোল বজায় মিলাই আছে তেওঁ সুন্দৰকৈ এইফালে। তেখেতে নেগেৰা বাদক সুন্দৰকৈ তেখেতে মিলাই আছে এইফালে। হেল্ল', প্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, আপোনাৰ নামটো ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱ দত্ত। হয়, বাস্তৱ দত্ত লগ পাই আছোঁ পাছত আপোনালোকে বাস্তৱ দত্ত লগ পাই আছোঁ সুন্দৰকৈ। আপোনালোকে যদি এনেকুৱা আধ্যাত্মিক দলৰ দিহানাম দলৰ নামৰ পাৰ্টি প্ৰয়োজন আপোনালোকে যোগাযোগ কৰিব পাৰিব। Vida